ভাগবত পরমার্থ শ্রবণ করিলাম। তোমার সর্ব পাপ চূর্ণ হল, মৃত্যুর অজ্ঞান দূর করা রাজন, জীবন মরণ দেহৰ ধৰ্ম, জীৱৰ শৰীৰৰ গুণ আৰু কৰ্ম মনেহে স্বজন কৰে আৰু মনত মায়াই স্বজন কৰে। দেহ মন কৰ্ম আৰু আত্মাৰ সংযোগ যেতিয়াই হয় তেতিয়াই জীৱই সুখ আৰু দুখ ভোগ কৰে। কিন্তু ৰাজন, আত্মাৰ কোনো জীৱন মৰণ নাই। সেই ৰাজন, তুমি যিমান পৰমাৰ্থ তত্ত্ব পালা তাকেই মানি চিত্ত স্থিৰ কৰা। তুমি আমাৰেই কৰাজন, সেয়েহে আমাক সদায় তোমাৰ হৃদয়ত স্থান দিবা। আজিতে কৰা তুমি মায়া শূন্য হৈ ঈশ্বৰকো চিনিলা, নিজকো জানিলা। তোমাৰ আত্মা আজিৰে পৰা আমাতে বিলীন হৈ পৰিব। এই সমগ্ৰ সৃষ্টিৰাজি সৰ্বস্বে আমি বিৰাজমান। আমাতে আদি, আমাতে অন্ত, আমি সৃষ্টি, আমি ধর্ম, আমি বরিষ্ঠ বড়, আমি বরেণ্য। রাজন, আমি পূর্ণ ব্রহ্ম মহাভগবান। Thank you.